হাই গাইজ, ৱেলকাম টু বাৰবৰণীয়া ভ্লগছ। আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু এতিয়া সমগ্ৰ বিশ্ববাসী। তাৰ সমান্তৰালভাৱে অসমবাসীয়েও আপোন বিহুটিক আদৰিবলৈ সাজু হৈছে। মাঘ বিহু বছৰৰ আৰম্ভণিক আদৰাৰ লগে লগেই তাৰ পিছতেই মাঘ বিহু আহে। মাঘ বিহুত ভেলাঘৰ মেজি সমগ্ৰ অসমবাসীয়ে সাজে। শুৱালকুছি ৰাজঘৰতো এইবাৰ ভেলাঘৰ সাজিছে। তো তাৰ প্ৰস্তুতি কেনেকুৱা, কিদৰে প্ৰস্তুতি চলিছে তাক জানিবলৈ আমি আজি যাওঁ বলক শুৱালকুছিৰ ৰাজঘৰলৈ। বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেদৰেই শুৱালকুছিৰ ৰাজঘৰৰ ডেকাসকলে ভেলাঘৰৰ প্ৰস্তুতি চলাই আছে। নিশ্চয় ইয়াত এবাৰ আহি আপোনালোকে এই ভেলাঘৰটি কেনে হৈছে তাক চাবলৈ আহিব বুলি আমাৰ আশা ৰাখিছোঁ। আপোনালোকৰ এইটো আৰু কিমান দিনমান লাগিব সাজি উলিয়াওঁতে? মোটামুটি 2-3 দিন আগতে লাগিব। আপোনালোকৰ কেনেকৈ প্ৰস্তুতি চলাইছে এইটোৰ? তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে কেনে পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।